এতিয়া আমি পলাব লাগে সোনকালে हमारा पहला मिशन कामयाब नहीं रहा। दोस्तों वेलकम टू बैक माई यूट्यूब चैनल। सो আজি কি কৰোঁ ঘৰত বহি থাকোঁ চেছ আজি ভাবছোঁ আম চুৰি কৰি কিবা কৰি খাব লাগিব যে আম খাম আজি তাৰমানে। চ' চাই থাকক কেনেকৈ খাওঁ আৰু কেনেকৈ আম চুৰি কৰি আনো। চ' চাই থাকক। ৰ'দৰ মাজত আম ক'ৰ পৰা চুৰি কৰোঁ এতিয়া তাকে বিচাৰি আছোঁ ক'ত বা আছে। চ' চাই থাকক ইমান ৰ'দত কষ্ট কৰি আম চুৰি কৰি আজি খাব গৈ আছোঁ। চ' কি যে হ'ব আজি মোৰ লগত আজি। চ' চাই থাকক ভিডিঅ'টো। মানে বেছি দূৰ নাযাওঁ, মোৰ গাঁৱতে যাম আৰু গাঁৱৰ ভিতৰ ফালে আছে আম। চ' চাই থাকক আজি মাৰে খাওঁ নেকি বা। ইয়া চাব পাৰে চাৰিওফালে পুখুৰীৰ মাজে মাজে গৈ আছোঁ। এয়া আমাৰ ইফালে মাছৰ উৎপাদন হয় বেছিকৈ। চ' পুখুৰী খান্দিছে চাৰিওফালে। অলপ দিগদাৰ হয়, অলপ বৰষুণৰ দিনা দিগদাৰ হয়, কিন্তু এনেই চব ঠিকেই আছে। এনেকুৱা ৰাস্তা গাঁৱৰ ৰাস্তাটো বনাই আছে নতুনকৈ। চ' এইখিনিলৈকে হোৱা নাই ৰাস্তা, হ'ব চাগে। ত' ক'ত বা যাওঁ আজি। এতিয়া আম গছ বিচাৰি আছোঁ ক'ত আছে, কিন্তু পোৱা নাই এতিয়ালৈকে। এই লগৰ কেইটাক কল কৰিছিলোঁ, সিহঁতে আহিছে, সিহঁতে হেল্প কৰিব মানে চুৰি কৰাত। চ' চাই থাকক আজি তামাম খাম আজি আম। আৰু গৰমৰ দিনত আম খাই মজাটো বেলেগ একদম। চ' চাই থাকক ভিডিঅ'টো একদম শেষলৈকে চাব। এটা পালোঁ আম গছ, কিন্তু চাওক এটা আম নাই। শেষ এই গছৰ আমকেইটা শেষ হৈ গৈছে এতিয়া। চ' বেলেগ গছত যাব লাগিব। ফ্ৰেণ্ড এজনক কল কৰিছিলোঁ, সি আহি আছে আৰু মই ৰখি আছোঁ ইয়াত পুখুৰীৰ পাৰে। চ' চাই থাকক আজি কেনেকৈ আম পাৰোঁ। আজি আম ক'ত পাওঁ বিচাৰিব লাগিব ভালকৈ। ইয়া চাব পাৰে তামাম ৰ'দ দিছে আজি। ইমান ৰ'দত 1 কিলোমিটাৰমান খোজকাঢ়ি আহিছোঁ এই আম খোৱাৰ কাৰণে। আম নাপালেতো মনটো একদম বেয়া হৈ যাব মোৰ। ইমান কষ্ট কৰি আহিছোঁ, আম খাবই লাগিব যেনেকৈ নহওক আজি। চ' চাই থাকক। এতিয়া আমি 4-5জন একেলগে হ'লোঁ আৰু এতিয়া আমি আম চুৰি কৰিবলৈ যাম। চ' চাই থাকক গোটেই মাখাই একেলগে হৈছোঁ। ভাগ আহিয়ে মাথা নষ্ট হয়। আম গছৰ মালিক বহি আছিল, তাত অলপৰ কাৰণে বাচিছোঁ। हमारा पहला मिशन कामयाब नहीं रहा। अभी दूसरा मिशन के लिए तैयार हो रहे हैं। तो আমি আকৌ গৈ আছোঁ আম চুৰি কৰিবৰ কাৰণে। চ' চাই থাকক। এবাৰ দাৱা খাই আহিছোঁ, অলপৰ কাৰণে বাচিছোঁ। আকৌ গৈ আছোঁ আৰু 3-4জনক পঠাইছোঁ, মই পইচা দি পঠাইছোঁ সিহঁতক। আজি খামেই যেনেকৈ নহওক আম খামেই। সিহঁতে গৈছে মোনালৈ গৈছে, আম পাৰি আছে, সিহঁতে কল কৰিছিল মোক। চ' ময়ো গৈ আছোঁ চাই অলপ। চাওক ফাইনেলি আম গছ বিচাৰি পাইছোঁ আৰু সিহঁতক ইয়াতে আম পাৰিবলৈ পঠাইছোঁ। চ' সিহঁতে আম পাৰি আছে চাব পাৰে, মই জুম কৰি দেখাই দি আছোঁ। চ' চাওক আজি ফালি দিব সিহঁতে আজি। আৰু ভয়ো লাগছে, সিহঁতে একফালৰ পৰা আম পাৰি আছে। চ' চাই থাকক। ফাইনেলি আহিলোঁ আম চুৰি কৰিবৰ কাৰণে আৰু ভয় খাই আছোঁ। চ' দেখাই দি আছোঁ কেনেকৈ আম পাৰোঁ। চাওক এই উঠিছে এজনে, ই পাৰি আছে আৰু কিছুমানে ইফালে গৈছে, ইফালে আছে গোটেই আম গছ। ইয়াতে অলপ আগত আম গছৰ মালিকজনে বহি আছিল। দে আৰু আজি আম পাৰি চেছ কৰি দিম একদম। পিছত আম নাই, চ' আমি
2 নম্বৰ গছত যাই আছোঁ। চ' বহুকেইটা গছ আছে, আম গছ আছে। চ' চাই থাকক ভিডিঅ'টো একদম। এইটো মই পাৰিলোঁ। ফাইনেলি সিহঁতে আম পাৰি লৈ আহিল। চ' চাই থাকক, চাব পাৰে। ইয়াত চাব পাৰে, এইখিনি আম পাৰি লৈ আহিলে। এইটো মাষ্টাৰ এইজনে পাৰিছে গোটেইখিনি আম। মই ইয়াক পইচা দিছোঁ, সেইকাৰণে সি এনেকৈ গাছত উঠি পাৰি আছে আম। চ' চাই থাকক ভিডিঅ'টো আজি। আৰু বহুতখিনি পাৰিছে আজি, এইখিনিয়ে হ'ব। নালাগে আৰা। এতিয়া আমি যাব লাগে, নহ'লে আৰু মাৰি খাম। এতিয়া গাছত বান্ধি পিটিব একদম, এনেকৈ চুৰি কৰিলে না। এতিয়া আমি পলাব লাগে সোনকালে, আম পাৰা শেষ আজি, তামাম খাম আজি। চ' চাই থাকক ভিডিঅ'টো। চ' এতিয়া যাই আছোঁ, চাই থাকক। নামি আছোঁ সোনকালে। এতিয়া আজি তামাম পাৰ্টি হ'ব আজি। চ' চাই থাকক, আম তামাম খাম আজি। আৰু আপোনালোককো দিম। চ' চাই থাকক ভিডিঅ'টো। আৰু এইজনকে মই পইচা দিছিলোঁ, এই গছত উঠি আম পাৰিছে, লাজ কৰি আছে এতিয়া। ত' কেমেৰা চাই লাজ কৰি আছে। ত' একো নহয়, এইটো হয় অলপ চলপ। ইয়াত চাব পাৰে পচিনা হৈ গয়া কাম কৰি। আৰু ফাইনেলি আম খাই আছোঁ। চ' চাই থাকক। ইয়াত চাব পাৰে আম খাই আছোঁ। মজাটোৱে বেলেগ আৰু। हालत खराब हो गया इस आम के चक्कर में। या आम चलाई আছে আৰু ইয়াত মিচিঙেদি আম ভর্তা কৰিব। আৰু এটি আজিৰ প্ৰগ্ৰাম আমাৰ मिशन तो कंप्लीट हो फाइनली आम चोरी करा मिशन तो। कैसा लग रहा है ये बना के आपको? बहुत ही बुरा लग रहा है। क्यों? क्या बताए, हम इतना मेहनत करना पड़ता है इस काम में। बहुत ही बुरा, एकदम बहुत ही बुरा। खाने में तो अच्छा लगता है ना, खाने में तो मेहनत का फल मीठा होता है और बहुत अच्छा होता है। अरे हमको हमरा कॉल आ गया क्या? Let's have a bit of fun till I downfall. My love, if you feel like I do right now, don't say you're on the run to the other side. My love, you say you wanna try, but you never do. Sugar, there's a reason why we lose. ये देखिए भाई लोग, ये है आमबत्ता। कुछ इस तरह का नज़ारा है। ये है आमबत्ता, आमबत्ता का ये बुजुरी है। ये हम खाएंगे आज तो करेंगे एकदम पार्टी। और ये आमबत्ता का बुजुरी खा के देखते हैं कैसा लगता है। इसमें भी चिकन भी मिलाएंगे। ये अभी मैं खाऊंगा इसे। मैं এতিয়া খাইছোঁ, কেনেকুৱা লাগে আপোনালোকক কম খাই। হোৱা নাই আৰু হ'ব। চ'
देने होता है एक बार चिकन मिला मुझको क्या बताए आप लोग मजा आएगा बस मजा ये तो झमेला हो गया ये तो जमेला खत्म हो गया जमेला कहाँ पर होगा हालत एकदम बस खराब हो गया इस शाम के चक्कर में फिर भी मज़ा हो रहा है अभी ঘৰত গৈছিলোঁ দৌৰি দৌৰি ঘৰত যাই চেনি লৈ আহিলোঁ লাগব না আম খাওঁতে চ' চাই থাকক ইয়াত লেমু কাটি আছে চ' লেমু কেনেকৈ খাওঁ আমি চাওঁ আৰু জলকীয়াও কাটি লোৱা হ'ল আৰু লাগিব ইয়াত লেমুৰ ৰস দি আছে চ' এইটো আৰু টেষ্টি হ'ব এই ডালা নিমখ इसमें आप दूसरी लेयर में डालेंगे थोड़ा थोड़ा डालना ना और ज़्यादा हो गया तो नहीं खा सकते অলপ লেমু খাই চালোঁ কেনেকুৱা লাগে খাবই পৰা নাই লেমুৰ ৰস কম হৈছিল সেইকাৰণে আৰু দি আছোঁ চ' আৰু টেষ্টি বনাম আৰু इधर ये पब्लिक है इधर ये खाने के लिए इधर बैठे हैं इसको सबर नहीं हो रहा है अरे इसके मुंह से तो एकदम पानी निकल रहा है ऐसे और ये है नींबू এতিয়া আমাৰ আম বত্তা কমপ্লিট হ'ল এতিয়া চাব পাৰে ये मेरा है ये मेरा प्लेट हो गया সিহঁতে নাম খাই আছে চাওক ফাইনেলি আম বত্তা খাই আছোঁ আৰু তামাম টেষ্টি আছে তো টেষ্টটো একদম আনকমন হ'ল ইয়াৰ অতি কষ্ট কৰি খালোঁ চুৰি কৰা আম এয়া চুৰি কৰি আনিছোঁ এয়া মোৰ পইচাও গৈছে মই চুৰি কৰাৰ কাৰণে পইচা দিছিলোঁ কাৰণ মই গাছত উঠবা নোৱাৰোঁ সেইকাৰণে সিহঁতক কৈছিলোঁ যে দাম পাৰি লৈ আহিবি মই পইচা দিম আৰু সিহঁতে লৈ আহিছে এতিয়া আমাৰ খোৱা লোৱা শেষ হ'ল আৰু এতিয়া ঘৰত যাব